এতিয়া অকণ বহি লৈছোঁ গৰমতে। এই দেউতীহঁত আহি ওলাইছেহি। এইয়া দেউতী চাহ খাই আছে ভৰি হাত ধুই। দেহা একদম আইচক্ৰীম খাই আছে। এতিয়া ভাত বনাওঁগৈ মই। গৰম লাগিছে পূৰা। বৰষুণ পৰিছিলে বাৰু, তেতিয়া অকণ ঠাণ্ডা লাগিছিলে, এতিয়া পূৰা গৰম লাগিছে। দেউতাই মানে দেহাক আৰু ধুনুক মেটচ কৰিবলৈ দিছে, বহাই লৈছে, নহ'লে দুয়োটাই মানে একদম লাগি থাকে আৰু। এতিয়া মানে কাপোৰখন আধা চিলোৱা হ'ল আৰু চাদৰখন আগটো চিলালোঁ বাৰু, মেখেলাখনো চিলাবলৈ আছে। এতিয়া ভাত বনোৱাৰ সময় হ'লে ভাত বনাই আছোঁ, দালি বনাইছোঁ আৰু ইফালে বেঙেনা ব্ৰিঞ্জল কাৰী বনাইছোঁ আজি। এইয়া ব্ৰিঞ্জল কাৰী, দালি আৰু ব্ৰিঞ্জল কাৰী বনাইছোঁ। চাদৰখন মানে আধা চিলোৱাকৈ মই ভাত বনাবলগীয়া হ'ল কাৰণে গুচি আহিলোঁ আৰু তাইক চাওঁ কি কৰি আছে পিন্ধি লৈ। এতিয়া অলপ পানী দি দিছোঁ আৰু অলপ পানী দিব লাগিব। পানী আগতে ভাজি লৈছোঁ বাৰু, পানী দি অলপ জোল হ'লে ভাল লাগিব, গ্ৰেভি টাইপ তাৰমানে। বেছি পানী দিলেতো বেয়াই লাগিব, অলপ পানী কৰিছোঁ। হাই ফ্ৰেণ্ডছ, এয়া আহিছোঁ বাইদেউহঁতৰ ঘৰত। আমাক আজি মাতিছে মানে, বাইদেউ মানে একদম গাটো বেয়া ন বাইদেউ। অঁ, আমি বনাইছোঁ, দুয়োজনীয়ে লগে লগে বনাইছোঁ। এই দুয়োজনীয়ে লগে লগে বনাইছোঁ। বাইদেউ কি গাটো বেয়া কৰি দিয়কচোন এবাৰ। গাটো মানে কি জ্বলি থাকে মানে একদম কিবা ঘামুচি চামুচি ওলোৱা নাই কিন্তু এনে মানে গাটো জ্বলি থাকে। কোনোবাই কিবা পৰামৰ্শ দিব নেকি? অঁ, কোনোবাই কিবা পৰামৰ্শ দিলে দিব পাৰে। ইমান ঘাম কিয় ওলায়? গৰম নিদিলে বতৰ ঠাণ্ডা হ'লেও মানে ঘাম ওলাই থাকে। ওলাই আছে এতিয়া। এয়া মানে ফেনেও কাম নিদিয়ে আৰু একদম গাটো বেয়া। আমি দুজনীয়ে ক'ৰবাত নিব লাগিব বাইদেউ। এয়া বনাইছোঁ ফুৰি চুৰি, আৰু মোৰ ভাই বোৱাৰী এজনীও আহিছে, এইফালে টিভি চাই আছে ন। আমি তাইক বনাই পেলাই খুৱাম আৰু ফুৰি চব্জি বনাইছে। এইটো এটা ফুল হয় বুজিছেনে? এইটো মানে ফুলটো খায়, আমিও খাওঁ মাজে মাজে। এইটো ফুলটো আপোনালোকক দেখাম বুলি পেলাই মই ধুনীয়াকৈ ভিডিঅ'টো বনাই থ'লোঁ, কিন্তু মানে সেইখিনি ডিলিট হৈ গ'ল, গমেই নাপালোঁ কেনেকৈ ডিলিট হ'ল। এতিয়া মানে শুকান মাছ দি পেলাই খালে ভাল লাগে, অলপ তিতা তিতা লাগে, কিন্তু সেই তিতাটো মানে খাব পাৰি। আমি খাওঁ। ফুলটোৰ নাম মই নাজানো কিন্তু। এতিয়া মানে এইখিনি বনাই থৈ যাম আৰু তাৰপৰা মানে কি এফালে যাবলগীয়া আছে। দেউতীহঁত কাইলৈ যাবগৈ যে, সেইটো কাৰণে মানে মোৰ লগৰজনীয়ে একেবাৰে মাতিছে, তাইক নিব লাগে এতিয়া। আহোঁতেতো কথা বতৰা পাতি আহোঁতে এফালে গ'লেতো জানেই আৰু কিমান দেৰি হয়। সেইটো কাৰণে অলপ বোলো এইখিনি বনাই পেলাই থৈ যাওঁ, তাইক লৈ যাওঁ এতিয়া এইখিনি বনাই পেলাই। এতিয়া আমি আহি আছোঁ এফালে মোৰ লগৰ এজনীৰ ঘৰত। দেউতীক লৈ আহিব দিছিলে, দেহা অহা নাই, আমাৰ ধুনু আহিছে। সেয়া আহি আছোঁ আমি ওচৰতে, দূৰত নহয়, মই নাইটি পিন্ধি আহিছোঁ। আমি আহি পাই গ'লোঁ, এতিয়া বহি আছোঁ দুজনী। এইজনী দুষ্টামি চৰু। বহুত সময় ৰৈ আছোঁ যে গাড়ীৰ কাৰণে। আহি পাওঁতে খাবলৈ দিছে ঠাণ্ডা ঠাণ্ডা পানী, তাৰপিছত প্ৰসাদ। অঁ, প্ৰসাদ নহয়, ভিজাই পেলাই থৈছে। আহি পাওঁতে কৈছে বোলে ৰাতিপুৱা পূজা দিলোঁ, কিন্তু পূজা দিয়া নাই, ভিজাই পেলাই থৈ দিছে। এতিয়া খাই আছোঁ বৰা চাউলৰ জলপান। তাৰপৰা দিছে ৰেড গুলপ। এইটো মানে দেখাত পিলামটোৰ নিচিনাই, মইতো খাই পোৱা নাই ৰেড গুলপটো কেনেকুৱা। মই পিলাম খাইছোঁ বাৰু। নাই দেউতি ৰেড গুলপ খাইছোঁ জানো? নাই, মই খাই টেষ্টি লাগিছে। এইয়া বাইদেউ আহিছে। আমি মানে অকণ আগতীয়াকৈ আহিলোঁ আৰু বাইদেউ মানে অকণ দূৰৰ পৰা আহে যে, অকণ দেৰিও লাগি পাওঁ যে, সলাবলগীয়া হ'ল যে, এইটো কাৰণে দেৰি লগ পাবৰ কাৰণে মানে দূৰৰ পৰা আহিছে। তেৰা মৰিগাঁও।
আকৌ এতিয়া চাহ দিছে, চাহখিনি খাই লওঁ। বাইদেউ দেখাই দিয়কচোন। এই পেকেটটোত যে দেখা পাইছে এয়া ধূপেই হয়, ৰঙা চন্দনৰ ধূপ হয়। তাই মোৰ লগৰজনী ভতিজাক মানে দেলহিত গৈছিলে, লৈ আহিছিলে আহোঁতে। এইডাল আমি তাৰমানে জবা ফুল আনিছিলোঁ, এইডাল হৈছে কিন্তু আমাৰ নহ'ল। বাইদেউ হৈছে জানো আপোনাৰ? হৈছে ন? অঁ বাইদেউ হৈছে, মোৰহে নহ'ল, কিয় নহ'ল বা? এই দুটা আইচক্ৰীম খাইছে দেই। খাইছে একদম তামাম আইচক্ৰীম খাইছে, একদম দিনটোত 3-4টামান খায়েই আৰু। আজি মৰ্ণিং ৱাক নাহিলোঁ, এতিয়া আহিছোঁ ইভিনিং ৱাক। আমাৰ ডিউটি আহিছে, দেহা আহিছে, এইয়া আগত গৈ আছে সিহঁতে ফটো উঠিবলৈ বাগানৰ ভিতৰত। মজা, কি ধুনীয়া দেখিছেনে জেগাখিনি, কি মস্তি। আহি আছে, ফটো উঠি পেলাই আহি আছে সেইফালে ক'তবা, ইয়া দেখিছেনে, এয়া ফটো উঠি আহি আছে মানুহ। আমি অকণ আগত যাম ফটো উঠিবলৈ। আমি ফটো উঠিবলৈ অকণ আগত আহি আছোঁ ন দেহা? আগত আহি আছোঁ, এইকেইটা দৌৰিছে ফটো উঠিবলৈ। এইকেইজনী খোজকাঢ়িব পৰা নাই। অঁ দেহা হ'ব হ'ব হ'ব। অঁ নাযাওঁ, অঁ নাযাওঁ, এইখিনি মস্তি। আজি মানে বেয়াই লাগি আছে আৰু, দেহা যাবগৈ যে। সিহঁতে অহাও দিন হ'ল, আমাৰ ইয়াত বাৰু বেছি নাথাকিলে, ইয়াত 3 ৰাতি থাকিল নেকি, 3 ৰাতি থাকিল নেকি, 3 দিন থাকিলে। কিন্তু ঘূৰিলে যে অলপ, গুৱাহাটীত গ'ল, কিবা কিবি চালে, আৰু ভাইটিৰ লগত তাতে থাকিল তাৰমানে গুৱাহাটীত। সেইটো কাৰণে ঘৰৰ পৰা ওলাই অহা সিহঁতে এসপ্তাহে হ'ল। এতিয়া এসপ্তাহ বাহিৰতে ঘূৰি ফুৰিছে, এতিয়া ঘৰত যাবগৈ আৰু। ঘৰতো কাম বন চলি আছে, বেয়া লাগি আছে আজি যাবগৈ কাৰণে। আমি গাড়ীৰ কাৰণে ৰৈ আছোঁ ন ডিউটি, 15-20 মিনিটে হ'ল। গাড়ীখন মানে ডাইৰেক্ট একেবাৰে আমাৰ ঘৰৰ ওচৰত ৰখাই দিলে হয়, ট্ৰেভেলাৰ এখনতহে। কিন্তু এইখনক মানে ফোন কৰিলোঁ, চিট আনিম বুলি ক'লে, চিটটো নানিলে, পাহৰি গ'ল। এতিয়া আমি ৰৈ আছোঁ আৰু বেলেগ গাড়ীৰ কাৰণে, কিন্তু অহাই নাই 15 মিনিট মই ৰৈ আছোঁ। ডাইৰেক্ট গাড়ীখন সিহঁতে নেপালে বাৰু, কাৰণ সিহঁতে চিটটো নানিলে নহয়। সেইকাৰণে ডাইৰেক্ট গাড়ীখন নেপালে। STC আহিব, কিন্তু আহোঁতেতো বহুত দেৰি হৈ যাব। দেহাই যাওঁগৈ কৰি আছে, মনত পৰি আছে আইতাক কাকাকলৈ, সেইটো কাৰণে মানে গ'লগৈ আৰু।